বাদ দিয়ক আপোনাৰ কিমান বয়স হৈছে আপোনাৰ কেণ্ডিডেট মাবি মেঙ্গিয়া মই দিবেন এটা পাওয়ার টু প্লিজ বি দ্য ক্যান্ডিডেট আপোনাৰ মিছলিয়া কৰিব কি আছে দিছে কি কৰিছে ক্যান্ডিডেটক মিছলিয়া কৰিবলৈ আপুনি দাদা এছিয়াস he is the retired SS officer. Do you know? Nonsense. আপনার ডিউটি করুন আপনি আপনার ডিউটি করুন না এটা কি ডিস্টার্ব দিছি কি ডিস্টার্ব आपका नाम क्या है कौन सा नंबर है एसएसबी का आप लोग ड्यूटी में जाइए आपका नंबर दो पूरा नाम दो ड्यूटी में जाओ ये मैट्रिक पास करने का लेवल दिसी আপুনি কি কাম হয় ইমান দেখাব না কিতো পাস কৰা হয় আপুনি জানে না এসএস অফিসার মেট্রিক পাস কৰা হয় অফিসার হইছে কিবা কে পাইছে চাকৰি ইমান ব্যৱহাৰ না জানে ভাল ব্যৱহাৰ কৰিব কিন্তু নেক্সট আপোনাৰ চাকৰি কৰিব হৈছে আপুনি মেট্ৰিক পাস কৰি চাকৰি পাইছে সাংবাদিক দিছো আমি ঠিক কৈছো আপুনি নিয়ম আমাক কৰিব নালাগে লয় ন ভাই ভিডিও লয় রেসপন্সিবিলিটি আছে আপোনাৰ লেভেল এটা লিখা কমা নাই আপোনাৰ এই মেট্ৰিক পাস কৰি চাকৰি পাইছি ये एसीएस ऑफिसर है रिटायर्ड एसीएस ऑफिसर है देखिए हम लोग रेस्पॉन्सिबल देखिए हम लोग रिपोर्टर्स है ये एसपी ने हमको अलाउ दिया है तुम लोग क्या है बहुत ज्यादा रेस्पॉन्स किया है तुम लोग देखिए सर हम लोगों का भी रेस्पॉन्सिबिलिटी चाहिए यहाँ पे इसको समझाया भी है बहुत भी रिस्पेक्ट किया है हमने ये रिटायर्ड एसीएस पहले ऑफिसर से तुम लोग ज्यादा परमिशन है हमारे इलेक्शन का कार्ड है हमारे पास एंट्री का मालूम है इंग्लिश वाले बताए मैट्रिक पास कर चाकरी पे জানা নাই নেকি বিসি দেখাব না গে দুটা স্টার আছে কিবা কি আমার শান্তারত অধিকার শুনছেন এই দেখো এই কারণে বেশি এই কারণে লেভেল আমার পুরো ফুল পাওয়া এই কারণে লেভেল দিবা না লাগে কি এখানে লেভেল দিবা না লাগে লেভেল আপনি দিয়েছে আপনি লেভেল দিয়েছে क्या লেভেল দিয়া না আপনি কার্ড আছে আমার নাই क्या লেভেল নাই আমার গোট কা আনসার লেভেল আছে আপনি এই ব্যক্তি হামলা শাসন করে আছে আপনি ইয়ার হেস আমার সব আছে তার মানে 200 মিটার ভিতৰত আপোনালোকে কৰিব নোৱাৰে মই হেতু কৈছো আপনি মেট্রিক পাস কৰি চাকৰি পাইছে মান লেভেল মেট্ৰিক পাস কৰা নাই আন্ডাৰ মেট্ৰিক আছে আমি এসএসবি নাজনো নেকি আন্ডাৰ মেট্ৰিকতে লেভেল বিসি কামপুৰ উচ্চতৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোটকেন্দ্ৰ আছে এই ভোটকেন্দ্ৰটোত আচলতে ৰাতিপুৱাৰ পৰা লানি সিং আহত গৈ আছিল আৰু ইয়াৰ যিগৰাকী ইপিপিএলৰ প্ৰাৰ্থী লেহৰাম বড়ো তেখেতে ইয়াত ভোট প্ৰদান কৰিছিল আৰু ইয়াৰ সময়ত সাংবাদিকসকলে আহি তেখেতৰ প্ৰতিটো ভোটদান প্ৰক্ৰিয়া কি ধৰণে হ'ল এই বিষয়ে জানিব বিচৰাত ইয়াত যিখিনি মোতায়েন কৰা হৈছিল এছএছবি জোৱান এই এছএছবি জোৱানৰ চাম ডেকা বুলি এজন দুটা ষ্টাৰ আছে 2 ষ্টাৰ তেওঁ আহি পেলাই সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছে লগতে প্ৰাৰ্থীগৰাকীক দুৰ্ব্যৱহাৰ কৰিছে য'ত নেকি প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট দুখ পাইছে আৰু কিয়নো তেওঁ এগৰাকী এছিএছ বিষয়া আছিল তেওঁ এগৰাকী প্ৰাক্তন অৱসৰপ্ৰাপ্ত তেখেত খণ্ড উন্নয়ন বিষয়া আছিল লগতে এই যিটো কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন বিদ্যালয়ত তেখেতে ইংৰাজী বিভাগৰ বিষয় শিক্ষক আছিল গতিকে তেওঁৰ এখন গৌৰৱময় এখন মানে এটা অনুষ্ঠান আছিল আৰু ইয়াত তেওঁ প্ৰাৰ্থী হিচাপে ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ভোটদান কৰি থকা অৱস্থাত যি এছএছবি জোৱানসকলে যি দুৰ্ব্যৱহাৰ কৰিলে তাত আচলতে তামোলপুৰ প্ৰেছ ক্লাব জামুৰ খাই উঠিছে আমাৰ তামোলপুৰ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ মানে সাংবাদিক দীপক কুমাৰ পাঠকক যথেষ্ট দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল আৰু এই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ যদি যিসকল এছএছবি জোৱানে যদি ইয়াত এনেধৰণৰ যদি কাৰো কাৰ্য চলাই থাকে তেতিয়াহ'লে ইয়াত আচলতে নীতি নিয়ম বুলি একো নাথাকিব য'ত নেকি সাংবাদিকে জিলা বিষয়াৰ ফালৰ পৰা ইয়াত মানে ইছ্যু কাৰ্ড লৈছিল বা তেওঁলোক ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ইয়াত এণ্ট্ৰি আৰু ৰি এণ্ট্ৰিৰ কাৰণে কাৰ্ড ইছ্যু কৰিছিল তেনেস্থলত ৰি এণ্ট্ৰি আৰু এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত এছএছবি জোৱানে যি দুৰ্ব্যৱহাৰ কৰিলে জ্যেষ্ঠ সাংবাদিক দীপক কুমাৰ পাঠক এই ক্ষেত্ৰত আমি তামোলপুৰ প্ৰেছ ক্লাবে গৰিহণা দিছোঁ আৰু ইয়াৰ পাৰিলে আকৌ উচিত তদন্ত হ'ব লাগে গাইডলাইন
मोबाइल दे दो আপনি গাইডলাইন দেখাও মোবাইল গাইডলাইন দেখাও গাইডলাইন দেখাও হোয়াট ইজ দ্য গাইডলাইন আপনি গাইডলাইন দেখাও আমার গাইডলাইন আছে আমার কি বল সেটা গাইডলাইন আছে গাইডলাইন দেখাও আমার গাইডলাইন দেখাও আপনি গাইডলাইন দেখাও আপনি কইছে দাদা আপনি কি মোর ফটো খিচিছে না ফটো ডিলিট করো না মোর খিচিছে না আমি খাতা পাওয়ার আছে না মোর খিচিছে আমি কিসা আদমি আমরা কিসা আদমি বন্দুক লোৱা মোৰ এইটো আপোনাৰ পাৱাৰ কেমেৰা লোৱা নে বন্দুক লোৱা আপুনি মোৰ এইটো তাৰমানে सुनिए सर आपका बिहेव बहुत अच्छा है पहले हम रिपोर्टर हमारा ये कार्ड में लिखा है सब देखो हमारे ये कार्ड में लिखा है ये लोग कुछ बिहेव नहीं किया है हमको ये लोग आसामी आदमी है लेकिन बिहेव नहीं किया सर बिहेव नहीं करता है अपना हो गया অসমীয়া মানুহ কিয় দিল্ली जा फोटो हमारे से बात करो प्लीज नहीं होगा अभी जल्दी सुनिए सर सर सुनिए हमारा सब सुनिए प्लीज